হাই ফ্ৰেণ্ডছ, আজি আমি দুটা আহিছোঁ বগীবিল ব্ৰিজলৈ। প্ৰায় বছৰ ওচৰত পাইছোঁহি। ঘৰৰ পৰা কেইটা বজাত ছটাৰ পিছত শিৱসাগৰ আমগুৰিৰ পৰা ওলাইছিলোঁ আৰু এতিয়া পাইছে চাৰে 8টা বজাত আমি ইয়াত বগীবিলৰ বাইপাছৰ ওচৰতে পাইছোঁহি। আজি আপোনালোকক বগীবিল ব্ৰিজখন অলপ দেখুৱাম, তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, এয়া আমি বগীবিল ব্ৰিজ পালোহি। এয়া ৰক্তিমে মই এয়া বগীবিল ব্ৰিজত ৰৈছোঁ। এয়া ৰক্তিম বৰুৱা, এয়া হৈছে বগীবিল ব্ৰিজ। তো অলপ আপোনালোকক দেখুৱাম এতিয়া বগীবিল ব্ৰিজখন অলপ আহক। তো ফ্ৰেণ্ডছ, আমি দলং পাৰ হৈ আহিলোঁ। দলংখন কিমান কিলোমিটাৰ আছিলে? 4.9 কিলোমিটাৰ দলংখন। তো আহি বহুত ভাল লাগিছে। এতিয়া আমি যাম ধেমাজি। তো ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক এটাও কৰি দিব, শ্বেয়াৰ এটাও কৰি দিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব, আৰু ছাবস্ক্ৰাইবৰ দায়িত্ব থকা বেল আইকনটো দবাই দিব।